তো হেল্ল' গাইজ মিষ্টাৰ ফৰিং চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ এটা অন্য এটা ভিডিঅ'লৈ। তো মানে মই ভ্লগ চগ বেছি নবনাওঁ, ভ্লগ বনোৱা অভ্যাস নাই, লাজো লাগে বাৰু সেইবিলাক ভ্লগ বনাব। মানে আমি এতিয়া ভিতৰত আছোঁ ৰুমত, খিৰিকি চিৰিকি অলপ মাৰিব দিছোঁ, এইবিলাক ঘৰৰ অৱস্থা বৰ্তমান বেয়া হৈছে। তো আমি অলপ ৰাস্তাৰ ফালে ওলাই যাওঁ, যিহেতু চিনি নাপাওঁ, অলপমান আপোনালোকক দেখাওঁ। আমি মঙলদৈতে আছোঁ বৰ্তমান। মঙলদৈ কি জেগা? ইণ্টাৰষ্টিক চক নে কি বুলি কয় সেইটো, ইণ্টাৰষ্টিক চক বুলি কৰিম চক নে কি নাজানো আৰু, প্ৰথম আচলতে চিনি নাপাওঁ, একদিন আছিলোঁ আৰু আমি ৰুমত আছোঁ বৰ্তমান। এতিয়া অলপ ঘূৰিম, খোজকাঢ়ি যাম, অলপ গাড়ী চাড়ী যিহেতু নাই, লাইন গাড়ী দিছিলোঁ, এতিয়া খোজকাঢ়ি যাম। ক'ত কি হয় আপোনালোকক দেখাইছোঁ। আৰু মোৰ ইনষ্টাগ্ৰামৰ হেৰিটো ফ'ল' কৰি দিবি দেই, চোলা মিষ্টাৰ ফৰিং বুলি আছে, আৰু ফেচবুক পেজ এটা খুলিছোঁ আজি নতুনকৈ। তো তহঁতে মানে ফ'ল' চ'ল' কৰিবি, তেতিয়াহ'লে অলপ জুচটো পাই দিছোঁ নে কি কওঁ। চলো গাইছ, এতিয়া আমি ওলাই যাওঁ, ভিতৰতে আছোঁ, মস্ত কৰা ভাই তাৰ চালা মাৰিব লাগিব। ঠিক আছে মাৰছে না ঠিক আছে। তো এটা সেৱা কৰি আমি এতিয়া গ'লোঁ। কৃষ্ণ কৃষ্ণ প্ৰভু, এই দিনটো ভালে যায় আৰু এবাৰে চিনি পোৱা জেগা কিবা এটা ভাল লাগছে, বাকী যি নহওক মানে আগৰ ফালে যাম, খান দলং আছে, দলং অলপ পিছত দেখাম, অলপ ঘূৰি আহোঁ। তো এখন মজা ফিল আছে এখন। এই গাইছ, এই 2.5 কিলোমিটাৰ মান খোজ কাঢ়িলোঁ, ভৰি জাপা জিপিত কৰিছে, তোৰ কেনেকুৱা কৰিছে বা স্পীড, কেইমান স্পীড যাই আছা বাপা। 2.5 কিলোমিটাৰৰ বেছি হৈ গৈছে নেকি খোজ কাঢ়ি কাঢ়ি, মাথা গৰম উঠি গৈছে। ৰ'দ দিয়া নাই কিন্তু ইমান, তথাপি ভৰিখন বিষ আৰু কোৱা যায় ইয়ক পাগলাই। ৰাস্তাটো পাৰ হৈ লওঁ বাকী, ক'ত যা ৰাস্তাটো পাৰ হৈ লওঁ বাকী, ক'ত যা ৰুমৰ পৰা আহি পেলাই তলত পূজা কৰি লওঁ আৰু ইফালে পৰঠা লৈ লৈছোঁ, খাওঁ ৰুটি লৈ গ'ল খা, বাকী খাই লৈ লিখি লগ পাই আছোঁ। তো গাইছ বঢ়িয়াকৈ ৰুটি আৰু ঘুগুনি খালোঁ, খাই লৈ উঠি এতিয়া শিখৰ ঘৰে বঢ়িয়াকৈ আৰু যাত্ৰা আৰম্ভ কৰিম। আগত দেখি আছে ৰাস্তা, আগত দেখি ইফালে কি পাই নাজানো, কিন্তু তো মানে নদীৰ পাৰত অলপ ফিলিংছ লৈ আছোঁ আমি। এনেতো ছিংগেল মানুহে না, এতিয়া ছিংগেল মানুহ হ'লে এতিয়া নদীৰ পাৰত মানে মানে সেই কথাটো কি কাৰণে গাইছ, এতিয়া মানে ছিংগেল মানুহ না, এইগিলা নদীৰ পাৰত আহিলে তাৰমানে কিবা এটা মানে ফিলটো বেয়া লাগি যায় একদম। মানে এইফালে কঠীয়া চঠীয়া ৰুইছে, ইফালে চাব পাৰে, মানে মজা জেগা আৰু। এতিয়া আমি দৰং জিলাত আছোঁ, কামৰূপৰ পৰা আহি দৰং পাইছোঁ, আহি তাৰমানে এনেই আৰু মানে অলপ জেগা ঘূৰিব আছোঁ অলপমান। ৰাজুতে গৈছে এই গাইছ, এই নেচাৰৰ বস্তু নেচাৰতে এৰি দিব লাগে। মোৰ কি ভুল, আহিছি মই মাৰি দিছোঁ। এই গাইছ, মই পাতিছোঁ তাৰ কি হৈছে, সি ক'ব লগা কোনো নাই, মোৰ বস্তু দি গৈছে, মোৰ কথা। আমাৰ বেছি কৰে অলপমান। নেচাৰৰ বস্তু নেচাৰতে এৰি দিব লাগে, আৰু ই যাই আছে এইফালে বেছি নকবি আৰু, মাৰি পেলাম মাতে অচিনাকি জেগা, মাৰি পেলাম মাতে, গম পাবি, মাৰি পেলাম মাতে ঘূৰ নেকি। ফাইনেলি আমি ৰুম পালোঁ। এতিয়া ৰুম পাই কিবা খাওঁ লাগিল, তাতেতো খাই আহিলোঁ, বহুত টাইম হ'ল। এতিয়া মানে এইবিলাক মানে এনেকৈ থৈ দিছোঁ, এতিয়া ধুব লাগিব। তই মেগী 3 পেকেট ল'বি হা, মেগী মেগী 3টা লৈ আহিছোঁ। এতিয়া মেগী আনি দিছোঁ, মজা ঘুমক মই বনাম কেঁচা হাতী এইটা হাতী মেৰা সাথী। গাঁওখনে বিয়া আপোনালোকে হয়তো ভাবিব পাৰে এনে কিনো দখে আছে, ৰুমত যাওঁ চকত যাওঁ, আৰে ভাই দখম কি ভিডিঅ', ৰুমতে ঘুমাই থকা কাম, আৰু এইফালে এই মেগী বনাই আছে,
চচত মেগী বনাইছে দে বনো খাই মেগীটো খালি ভাল হ'ব লাগব নেকি যদি বেয়া হয় কষ্ট কৰি আনদে ইনষ্টাল কৰি চাওঁ কৰি বঢ়িয়া বনাবি তো যে কি হয় আচলতে গাইছ মানে মই এতিয়া মেগী বনাইছোঁ কৰি ইয়াৰ তই বাচনখিনি ধুই আন মজাকৈ ধুই আনবি এই আৰু সন্মান আকৌ নহয় বাচনখিনি ধুব লাগে যা আকৌ নাই কি দি আনিবি সেনেকুৱা হৈ যা ভালকৈ ধুই আনবি এতিয়া মই মেগী বনাই আছোঁ চচত মানে গাহৰি গাভাত দিয়াৰ দৰে আৰু বনাই আছোঁ মানে কথাটো হ'ল গাইছ আমি মানে ভিডিঅ' শ্বুটিং কাৰণে আছোঁ ভিডিঅ' শ্বুটিং কাৰণে মানে শ্বুটিং হ'লে আমি যাম এতিয়া বৰ্তমান আমি ৰুমতে আছোঁ তো আপোনালোকে অলপ ছাপৰ্ট কৰিব মানে ভিডিঅ' মানে টাইমটো নাপাওঁৱে টাইম নাপালেও আপোনালোকে অলপ ছাপৰ্ট দিয়াৰ পিছত আমি ভিডিঅ' কৰিব নিশ্চয় টাইম যাম মানে কিয় এই ছাপৰ্ট নাপাওঁ সেইকাৰণে ইউটিউবত ভিডিঅ'বিলাক বেছি দিয়া নাপায় তো আপোনালোকে ছাপৰ্ট কৰক নে কি কয় গাইছ মই তাৰমানে তাক পাচান দুবাৰ দি সাদাইছোঁ সি এতিয়া কি পালা মাৰি আছে মই এতিয়া চাই যাওঁ কি কৰিছে মেগীটো অকণমান টাইম বন্ধ কৰি থৈ দিছোঁ অলপ বহি ধৰি ল'লোঁ এতিয়া দেখুৱাইছোঁ আৰু কি কৰি আছে চাওঁ কি কৰি আছে চাব তোক বাচান দুবাৰ দিছিলোঁ তই যেতিয়াৰ পৰা ভাজো তই হা ক'ত পেলছা গাড়ী কিন্তু হ্যাঁ বসো এটা পছন্দ হয়েছে থবাকে তো একো কামত শান্তি নাই ভাই মানে একো এটা কাম জানেই না নাচলি সিয়ে জানে য'তে ত'তে বস্তুবিলাক পেলাই থৈছে আকৌ তুলি আনি মই আকৌ ডাষ্টবিনত পেলাই দিব কাম কৰি কাম কৰিব আহিছে এতিয়া খাবা আছে মই নাহিলি মানে আকৌ কামেই নাই মানে বাচান দুৱালে কিবা এটা কেলে বাচি যা হে মানে অৱস্থা নহয় কি মেগী হল লাগি লাগি ধরছি হ্যাঁ লাগি ধরছি ইয়ে হলি খাওয়া যায় ঠিক আছে। ক'ত খাম জানি এতিয়া আমি কি খাই আছোঁ আমি দেখাই আছোঁ কৰ চামুচ কালি ৰাতিৰ পৰা কাহি নাই আমি ইয়াতে খাই আছোঁ এই দুখনত চামুচ নাই কিহেদি সদাকে টেনশ্যন নাই কি খাম বুলি ভাবিছে চামুচ বনাই আছে ই বটলৰ চামুচ খাওয়া যোগাৰ নাই 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 চামুচ নাই খাৱাকে নে বনাইছোঁ বাৰু কেনেকৈ চামুচ বনাওঁ মই চাওঁ টেকন'লজিয়া আই চি দেন হে টেকন'লজিয়া তো গাইছ আমি বজাৰ কৰি আছোঁ তাতে আছে মাংস আছে মাংস দৰকাৰ বাৰু বাকী এই বিস্কুট এটা 20 টকা তাৰপিছত আমি মিঠাতেল লাগিব কেনে পচন্দ আকৌ আমি কেক চেক দিম দিছেন তুমি মানে এই বিস্কুটটো আমি প্ৰথমতে কি কৰিব লাগিব ওই বিস্কুট হনাই কেন খাবাই গাইছে মই দেখো কি কিনছো আর এখানে সাবার আপনার কাছে চিকেন আছে চিকেন গাইস চিকেন আছে বোলা চিকেন দিবো মাই আরে কি বস এই কি বকো মাই বাবা যারা আপনার সাথে কথা বলতে এই সোর কি করা গলে হানি ভা সাবাক লাগি আনছি বিস্কুট তো এই যে না খাই হে করি ফরিং এই পাগলা তো গাইস আমি মানে খালো ললো মানে ঠান্ডা ঠান্ডা খালো খাই লৈ কি মানে কেন ভাত বনাব যাবার অলপ টাইম বলো মোবাইল চালে কিবা করলো বহুত কিবা কিবা করলো বাইরে আপনার জনমানরি বাইরে তই এতে কি পিছে বাছানখিনি হ্যাঁ এই বাসান ধুই আনিলো এইলা আর মোরে কাম ইয়ে কোনে ধুইছি বাসান পানী খাই দিবা এইলা আনজালে কি রুম খাই আছে মানুহ রুম খাই রাতিপুৱা আমি আৰু ৰাতি কি কৰি যাম হা মানুহ রুম খাই ৰাতিপুৱা আমি আৰু ৰাতি নহ'লে তুমি কথা দিবা না আদৰ নিদিব এই চাৰিটা এক ঘৰ বান্ধিছো এই এক দাঁড়িয়ে সময় দিব দাঁড়িয়ে কি ভাবছি বাকি তুই ভাবছি না দেখে কাছে যাবো কথা নাই আমার আইডিয়া কি হইছে দুই দিন হইছে এই দিনটা কোনটা দাঁড়িয়ে তুমি বিরক্ত পাচ্ছো এই মোবাইল সাইড নেতা দিলো
তো গাইছ ভাত এই প্রথমত কৈছিল লুঙ্গিটা সারি ফেলে ভাত বনাম এটা আকৌ 3 মাহ ধৰি লক্ষণ নাই এইবিলাক আকৌ চাহ খাওঁ এইকাৰণে চাহ ইফালে হৈ গ'ল লাল চাহে খাম আৰু নে কি লাল চাহে খাম এই বাকী ইফালে কিউত খাম জানা নাই আজি চাহ কালি চাহ খাইছোঁ প্লাষ্টিকৰ গিলাচত আজি খাম এই বটল কাটি আছে আৰু 3 দিনমান হ'ল আৰু আই চিডেণ্ট হেড টেকন'লজিয়া কিনো হ'ব আৰু চুলটো সেয়ে হ'ব পাৰে অলপ কিনে মাথাটো কিন্তু টাউন আছে দেই বাপ্পা বটালত চাহ হয় আকৌ মাথা বেলেগ তো আমি মানে কি ভাবছোঁ না চিকেনটো নাই অঁ গতিকে আমি মানে ভাবছোঁ এই বটলটো ফুটো কৰিম কৰি মানে এনেকৈ দিম তাৰপিছত আমি এতিয়া চাহটো বাকি দিম চাহটো বাকী টেকন'লজিয়া আৰু এতিয়া আমি ভাতটো বনাম ইয়াতে মই মাংসটো ধুওঁ উপায় নাই বাচন নাই এতিয়া পানীটো আনিলোঁ বুঢ়ে ইফালে কি কৰিছা শিখৰটো মিলাব আৰু ফাইনেল আছে গাইছ পঢ়াত গুৰুত্ব নাই কিতাপ লৈ আহিছোঁ ঠিকে কিন্তু পঢ়াত থাকি মোবাইল মোৰ পৰা হটস্পট লৈ থাকে হটস্পটটো মাজে মাজে অফ কৰি দিলে আকৌ আটা বাঢ়ে মই তেওঁটো থাকি যাওঁ তুমি চলিছোঁ অলপ ৰাখিব জলদি খাত গাইছ জমেৰে কথা এইটো হৈছে যে ভাত তাৰমানে কথাটো মই কৈছোঁ এই হাঁহি পঠাইছোঁ মানে আমাৰ আঞ্জা চাঞ্জা হৈ গ'ল বহি থাকে আমি ভাবিছোঁ ভাত তাত খাওঁ এতিয়া ভাতটো বজাই দি ভাত নাই মানে কথাত ঠাণ্ডা যায় ভিডিঅ'ত ঠাণ্ডা যায় আমি ভাতে বনাব পাইছোঁ এতিয়া এই ৰাতি 11টা বজাত ভাত বনাব লাগিব থাকিছে তো এক ঘূৰি মাৰিম তো চাউলটো আমি ভাতে বনাব পাইছোঁ এবার আর কি হবে আর এবার ভালো ছিল না ভাইটা মজা ভালোছি ভাইটা মজা আসি হ্যাঁ প্ৰাইজ কি বৈৰাকে দিলোঁ মই ভাতকেইটা সাজি দিলোঁ কিবা কৰি কেতিয়া কৈ আছে কেতিয়া লাগছি বোলে ঠিকে রাখছিল কেনে হয়েছি আকৌ বনোৱা চনোৱা না মই খাইছোঁ এনে একদম নেম্বিতে চলি ভাল হৈছে তো আঞ্জা খাওয়া ভালো ছিল দিয়া খা খাই লওক তো হেল্ল' গাইছ মানে বহুত ফাল্টু কৰিলোঁ মানে আমি এনেকুৱাই মানে আমি ৰিয়েলিটিও এনেকুৱা ভিডিঅ'টো এনেকুৱা মানে কিছুমানে ধৰ ৰিয়েলত অলপ হেৰি কৰে অলপ কমেডি চমেডি কৰে কিন্তু মানে ভিডিঅ'ত আৰু কমেডি চমেডি কৰে কিন্তু ৰিয়েলত মানে অলপ থিৰ কমেডি কিন্তু আমি এনেকুৱা নহয় চঞ্চাল মানুহ আমি মানে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে নিশ্চয় কমেণ্টত জনাব এনে আজি দিনটো কি কৰিলোঁ তাকে আপোনালোকক দেখালোঁ আমি তাৰমানে ৰাতিপুৱা ভিডিঅ'টো আপলোড কৰিম আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি আজি ভিডিঅ'টো হয়তো আপোনালোকে ভাল নাপাব পাৰে অহাকালি পৰা বঢ়িয়া বঢ়িয়া ভিডিঅ' আহিব গোটেই মঙলদৈ এক্সপ্ল'ৰ কৰিম আপোনালোকক দেখাই ৰাখিম আপোনালোকে কেৱল ছাবস্ক্ৰাইব কৰি দেখক জয় অসম বাই বাই গুড নাইট গুড নাইট ইয়াতে আমি ঘুমাম হা বাই বাই তহঁতেও ঘুমাও ভাত খা